বা গাটো টনটনাই গৈছে অ' হয় দেও বাছখনো কম ঠেকেচি আনিলেনে কঁকাল ধৰি গৈছে অ' এৰা এই শুন্তি দেখোন দেখা দেখিয়েই নাই তাকেইতো সিটো আহি পাব লাগিছিল আমাকতো এইখিনিতে বহি থাকিবলৈ কৈছে তাকেইতো কেনিবা গ'ল চাই দেচোন মোৰ কিবা চিঞৰি কথা নক'ব চা মই বহুত শান্তিত থকা মানুহ আছো কেতিয়াৰ পৰা ভূটানৰ পৰা অহা পাছা মই শান্তিতে থাকো চা আহচোন আহা ক'লে যা মোৰ এই লগৰ বন্ধু দুজন ভূতহিলাৰ পৰা আহি আছে লগ কৰি কি ভূতহিলা তই মাজতে ক'লে গৈছিলি ভূটান এয়া ভূতহিলা আহ ঐ ৰে দুৰাচৰ বিভীষণ তুহু দৈত্যকুলৰ কন্তক হুৱ ইহা জানি এই ৰাজ্যৰ পৰা বাজ হুৱ কেলে গটা মাৰি দিছ তাক কেলে গটা মাৰিলি কি নহয় তাক তই কেলে গটা মাৰিলি সেইটো ক তই কিয় গটা মাৰিলি কি কথা মাৰিলো মই তই কিয় গটা মাৰিলি তাক ও বাইদেউ তই মনে থাক তই কিয় গটা মাৰিলি আৰে মোৰ কথাটো শুনি লওকচোন মোক মাৰা নাই নহয় বিভীষণকহে মাৰিছি বিভীষণ মোক আৰে ভাওনাৰ আখৰা চলি আছে ইয়াত ছাৰে গতিয়াই বাছ কৰা নাইতো উৎপাত লাগিছে তহঁতৰ আৰে ছাৰে পাৰ্মিশ্যন দিছি পাগল হ'ল তহঁতক ইয়াত ভাওনা আখৰা কৰিবলৈ দিবলৈ ঐ বেটিবা বিশ্বাস কৰক বেটিবা ছাৰেহে ভাওনা এখন ঠিক কৰিব দিছে মোক কেকেডোখৰত চবেই জানেতো আৰু তাত কোনে ভাও কৰিব বুলি ভাবিছে এই আমুকাই আৰু মই কি ইয়াত ঘোঁৰা ঘাঁহ কাটিম আপোনাৰ আৰু কি হ'ল তহঁতি তাৰমানে চবে নিজৰ টেলেণ্ট দেখুৱাই ছাৰক হাত কৰি ল'ব বিচাৰিছ মই চা কি কৰি আছো এইফালে আকৌ কি হ'ল ছাৰ কোৱা মানে ছাৰ হেৰি আছিলে কোৱা ছাৰ হেৰি কি বুলি কয় কি হৈছে নোকোৱা কিয় কিনো মানে কৰি আছে ছাৰ মানে আপোনাৰ হেৰি ওলোৱা গেট আউট কোনোবা দিনা ইহঁতে হাৰ্ট এটেক কৰাই মাৰিব হাঁহিবলৈ কি হৈছে তহঁতৰ আপোনাৰ বাৰু ছাৰৰ ওচৰত কংস হাঁহিটো মাৰিবলৈ কিহে পাইছিল কওকচোন তহঁতিহে মানে ছাৰক টেলেণ্ট দেখুৱাব লাগে মই দেখুৱাব নালাগে আটাইক দেখি উঠিল গা কেতুৰি বোলে মোকো খা কি ক'লি কি হৈছে একো হোৱা নাই মোৰ বৰুৱা ছাৰ মই অলপ ওলাই যাম তোমালোক সকলো থানাত থাকিবা ঠিক আছে ছাৰ এই গাইজ মই এতিয়া চিনাকি কৰাই দিছো এখেত হৈছে বিনোদ কলিতা বাপ নমস্কাৰ নমস্কাৰ দেই কৃষ্ণ আৰু এখেত হৈছে নীলমণি কলিতা নমস্কাৰ মোৰ বান্ধৱী আৰু এওঁলোক দুইজন আহিছে সুদূৰ নিউজিলেণ্ড নগাঁও পাথৰিৰ পৰা হয় এতিয়া আৰম্ভ কৰোঁ নেকি পাৰি তাৰ আগতে চাহ একাপ খাই লওঁ নেকি চাহ মোকতো কৈ লাভেই নাছে মই ভূটানৰ পৰা আহিছো এনে একে ভূটানৰ ৰজাডাল এইটো আহোন তই এটা কাম কৰিবি চাহ দুকাপ আৰু ধুনীয়া দামী 10 টকীয়া বিস্কুট এপেকেট লৈ আনচোন যা পইচাটো দিয়ক দিম তই এতিয়া মিলাচোন যা পইচা নহ'লে মই নাযাওঁ মোৰ খুচুৰা নাই কাৰণেহে খুন্দি মোৰ হাতত আছে লচোন ল কিমান লাগিব দেচোন কি দিয় যা দাদাই দিব যা ধৰ লোৱা হৰি মানে ভাওনা মানে কিহৰ ভাওনা আপুনি ভাওনা পাহৰি গৈছে বাবু কৈছা ভাওনা পাহৰি গৈছে তাক চিনি নাপাওঁ তোক চিনি পাওঁ তাক চিনি নাপাওঁ কেকেটা এইবিলাক কি মানে ভাওনা অখৰা খুন্দি দেৰি নকৰ নাট ভাগ মেলা ব্যৱস্থা কৰোঁ নেকি নাই কৰোঁ ঐ বাইদেউ আচনি চোফাখন উলিয়াই দিওঁ খৰচ পৰিছে মোৰ তাৰমানে তই ভাও নকৰ হ'ব এইটো ছাৰক কৈ দিম আপুনি ছাৰক কিয় ক'ব আৰে ছাৰৰ পেহাকৰ শ্ৰাদ্ধতেতো ভাওনাখন কৰিবলৈ ওলাইছো নকৰ নেলাগে নহয় কি ক'লে আপুনি বা আপুনি অকণমান মোৰ লগত আহকচোন গৈছো বাপ কৃষ্ণ চুপি থাকিব নালাগিছে বজা কিবা এটা নাচো তাক চিনি নাপাওঁ তোক চিনি পাওঁ তাক চিনি নাপাওঁ হেৰি নহয় কলিতা বাপ বান্ধৈ
ভাওবিলাক ভগাই পেলাব লাগিছিল হেৰি নহয় কুন্তি এতিয়া ভাওনাখন মহাভাৰতৰ কৰ নে ৰামায়ণৰ কৰ ঐ হনুমান মই আছো দেই তই থাকোঁতে আৰু কোনে কৰিব তই কৰিবি হনুমান নথকা ভাওনা এখন মেলক অঁ তাই কি কেইটা আমালে ভাও চা আছেগে নে নাই শুনিলি নহয় ভাও পাগলী মুখা তই ভীম মই অৰ্জুন কমল সহদেৱ লুটুকণ ধৃতৰাষ্ট্ৰ হনুমানৰ বাহিৰে মই একো ভাৱে নকৰো একঘেয়ামী এক্টৰ এইটো একবাৰে জন্মৰ পৰাই হনুমানৰ স্তাম মাৰি আহিছে এইবোৰ বাদ দে সেইটো বান্দৰ চাপ তই দ্ৰৌপদী বালিকাজনী দ্ৰৌপদী মই কিন্তু দুখাখন নিজৰ বুলি তই কৃষ্ণ হয় নেকি আমাৰ ভাগত মানে ভাৱে নপৰি আমি এতিয়া বেঙেনা খেতি কৰিলেহে হৈছে আৰু তই চা মুখখন এনেকে দে ইফালে তই গান্ধাৰী কৰিবি তহঁত ভিতৰতে বহ মই মাতি দিলে গুচি আহিম অ'কে দেই কমল আমি যাম ওচৰতে থাকিবি যা হেৰি ঘৰলৈ ফোন চোন কৰিছনে নাই দেৰি হ'ব নহয় ইয়াত তই মাতা বুলি গম পাইছে আকৌ কিয় ফোন কৰিব লাগে ঐ বাকচৰ পৰা মানুহজনীয়ে এইখন এই গামোচাখন উলিয়াই দি পঠিয়াইছে মজা হেই কেনেকে পলিটিক্স কৰে দেখিলা মানুহে কি পলিটিক্স কৰিছিনো আৰে মোৰ ভাগৰ ভাওনাখন কেনেকে পলিটিক্স কৰি কাঢ়ি লৈ গ'ল দেখা নাই নাপায়ো ছাৰ এনেকে মানুহক ক'ব নাপায় বা এতিয়া ভাও পালাতো সেইকেইটাৰ কথা একেবাৰে বেয়াকে ক'বলৈকে নিদিয়া চাওঁচোন মই বাৰু কেনেকেনো ভাওনা কৰে এইখন ভাওনা মই বন্ধ কৰিহে এৰিম ঐ তই আগত ভাওনা কৰি পাইছনে নাই বহুত ভাওনা চাইছো অ' তই নাচিব পাৰিবি নে নোৱাৰ বহুত প্ৰশ্ন কৰি আছে মই যামগে নেকি বাৰু হ'ব দে বহ বহ সেই তেৰি মাটিত নহয় অ' ক'ত বহিবলৈ কৈছে উৰাত বহ উৰাত এইটো উৰা বুলি কয় কোৱা নে মুহা উৰা উৰা এইটো বেছি মেল খাইছে মোক চা চাওঁ বাৰু কিমান মেল খাইছে থেত অসভ্য ভালি কৰিব লাগিছ কাটুককে মাৰি দিম একেবাৰে হাত মাৰ যা তৌ তাক ধৰিবি তৌ তাক এতিয়া নিজে ক পাৰিছ তৌ থাক নহয় তৌ থাক নহয় তৌ তাক পাৰিছ এতিয়া পাছৰখন ধৰ এতিয়া মই শুনা নাই, আগে অকণ কৈ বৰকৈ যাম কওকচোন। তই মোৰ পাছে পাছে ধৰি যাবি দেই দে তৌ তাক ৰাম কি কৰ এই তাত নহয় তেওঁ আগে আগে যাব তই পিছে পিছে যা শুন্তি হেৰ এইটো কি মাল দিছ মোৰ খাব এতিয়া এইটো কিয় শুন তই পৰা নাই কি কৰ নামাৰিবি ৰ চাওঁ ভাও লাগে হেৰ' এইটো অসমীয়া ভাওনাৰ মূল চৰিত্ৰ সূত্ৰধাৰী এইটো মৰিলে অসমীয়া ভাওনাও মৰিব আৰু তই ওলাবলৈ নাপাবি দে ভালকে ক